নাই কৰা মই। বন্ধ কৰা। আকৌ ভিডিঅ' কৰিবলৈ আহিছা। কোনে ফোন কৰিছে? ভিডিঅ' বন্ধ কৰা। নাই কৰা। নহ'লে পেলাই দিম বন্ধ কৰি। নাই কৰা অ। ভিডিঅ' বন্ধ কৰা। মোক সৰ্বনাশ কৰি দিছে। নাপাবা ফুকন। গুৱাহাটীৰ পৰা অহাৰ পাছত বাহাদুৰি হৈ গ'ল আৰু। এই বাহাদুৰি হৈ গ'ল। গুৱাহাটীলৈ গৈ মই বাহাদুৰি কৰা নাই। গুৱাহাটীলৈ গৈ কেলৈ মই ডাঙৰ মানুহ হোৱা নাই। সেয়া ফুকন মোবাইল বন্ধ কৰা বুলি ক'লে। অঁ কমতো। যেতিয়া মই অভদ্ৰামি পাইছোঁ, অপমান পাইছোঁ, মোক বোলে আহিবই নালাগে নহয় ফুকন। মাফ কৰিবা। নাই মইতো আপোনাক ফোন কৰিয়ে আহিছোঁ এতিয়া। ফোন কৰি আহিছা। আপুনি আহক বুলি নিমন্ত্ৰণ কৰিছোঁ। মইতো আপোনাক কথাই পতা নাই। এই ৰ'বা। কথাই পতা নাই আপুনি আহি মোক মুচনে দেখাই দিলে। কথাই মোক শেষ কৰি দিছে কিছুমানে। মই ৰাইজৰ স্বাৰ্থৰ মানুহ। মই কাৰোবাৰ স্বাৰ্থ মানুহ নহয়। গুৱাহাটীৰ পৰা অহাৰ পাছত ককা বোলো বাহাদুৰি হ'ল নেকি? কি বাহাদুৰি হ'ল নেকি? কেলা গুৱাহাটীত কি কথা ক'বলৈ আহিছা? নাই আহি পেলাই সেয়া ভেকাহি মাৰিলে আহি পোৱাৰ লগে লগে। তুমি লগে লগে কিয় এইডাল দাঙিছা? এইডাল কিয় দাঙিছা? আপুনি ফোনত যে কাৰোবাক দম দি আছে সেইকাৰণে দাঙিছোঁ আকৌ। কথা ক'বলৈ আহিছা? ব'লক একদম চিধা চিধি ফুকন মোৰ গৈ। অঁ উল্টা পুল্টা নো। আৰু গুৱাহাটী মানুহ দেখিলে খং উঠা হৈছে। গুৱাহাটী কেনেকুৱা? গুৱাহাটী এক্সপিৰিয়েঞ্চ কেনেকুৱা? গুৱাহাটী আৰু এতিয়া দেখা নাই মই। গুৱাহাটী কেনেকুৱা মানে গুৱাহাটী এখন নগৰ, গুৱাহাটী এখন চহৰ। এতিয়া গুৱাহাটী হ'লেও জীৱনত প্ৰথম গ'ল কেনেকুৱা এক্সপিৰিয়েঞ্চ? জীৱনত গুৱাহাটী এতিয়াই দেখিছোঁ নেকি মই? আগতে গৈছে? ইমান ভুচুম পহু বুলি ভাবা তোমালোকে মোক? আগতেতো ভিডিঅ' দেখা নাই গুৱাহাটী চুৱাহাটী যোৱা। মই বোলো ককা গুৱাহাটীৰ পৰা আহিলে খবৰ এটা লৈ আহোঁগৈ। অঁ ভাল কৰিলা। কেনেকুৱা কি দেখিলে কি? বিয়ালৈ নামাতিলা এতিয়া কিয় আহিছা মোক বিচাৰি? মই বিয়া পতা নাই নহয়। কিয় এতিয়া মানুহে কৈছে বোলে ফুকনে বিয়া পাতিলে নহয় আপোনাক মাতিছেনে? এই মিছা নক'বা। বাকী মানুহবিলাকে মিছা কৈছে। তোমালোকৰ লগৰ সোপাহে মোক কৈছে। এই ওচৰাই জোল খোৱা মানুহ। ওচৰতে অঁ ফুকন ব'লক চাওঁ জোল খোৱা মানুহ সেইটো বেয়া কৰি দিব আপোনাৰ মোৰ মাজত বেয়া কৰি দিব এনেই লগাই বেয়া কৰিব নাই আৰু কৰি শেষ কৰিলে। মই এতিয়া সেইবিলাক নধৰোঁ বুলিহে। এই মই মানুহ হয়। এইটো মাথা খেলা ইমান কণ নহয় ফুকন। এইটো বৰ বেলেগ বস্তু। আপুনি পাৰিম এই সপনি পাৰিম নহয় এতিয়া মানে কি ধৰি লওক আপোনাৰ মই এতিয়া ভাল হ'লে ধৰি লওক আপোনাৰ মোৰ মাজত ফোনে কৰিলে কোনো হেণ্ডছ ফ্ৰী দিব মই শুনি থাকিম। হেল্ল' অঁ অঁ বঢ়িয়া। হেৰি কেনেকুৱা ভিডিঅ' পালে? ক'ৰ পৰা কৈছে? কি অঁ চিৰিয়াখানা জন্তু এতিয়া নহয়। এখন মই চিৰিয়াখানাত মই কৰ্মচাৰী আছিলোঁ। এতিয়া মই গুৱাহাটী গৈ মই গুৱাহাটী চিৰিয়াখানা অকল চাবলৈ যোৱা নাই। মই পৰ্দা চাবলৈ গৈছোঁ। গুৱাহাটী নগৰ চাবলৈ গৈছোঁ। ৰাজাই মই আৰু মোৰ কৰ্মচাৰীটোৱে। বুজিলে? অঁ কোৱা। অঁ যোনেই নিদিয়ক তোমাক কেলৈ? মই খালত পেলাই থৈছিলে বটল লৈ পিন্ধিছোঁ। কিয় বেয়া পাইছা নেকি? মই ড্ৰেছটো পিন্ধাৰ কাৰণে বেয়া পাইছা নেকি? শুদ্ধ উত্তৰ দিয়া। ভাও দিবলৈ গ'লে ৰয়েল পিন্ধিব লাগিব। শুনা, ভাওনাত যেতিয়া ভাও ওলাবা তেতিয়া ৰয়েল পিন্ধিয়ে ভাও ওলাব পাৰিবা। সেইটো মোৰ ৰয়েল। আকৌ সেইটোলৈ গ'ল ফোন বন্ধ কৰা। অশান্তি কৰিবলৈ আহা বাৰে। হেল্ল' কোনে কৈছে নো? হেল্ল' কোনে কৈছে? কুত্তা চাট হওঁ জানা। মই মানুহটো উপবৰ দোকানলৈ যাওঁ। এসোপা গোট খাই কি কৰে জানা? মোৰ গুৰিয়ে মানুহ অহা বন্ধ কৰিছোঁ মই। আৰু মই একো নকওঁ, ভিডিঅ' নকৰিবা। কৃষ্ণ ফোন লাগি আছে নেকি? চাওঁ আশীৰ্বাদ কৰিছোঁ। এইটো বন্ধ কৰা। মাতি আছে একো নকওঁ আৰু মোক খাই দিছে কলিয়া চালা। চুইচ অফ কৰি দিয়ক। মই ভাইৰেল হৈছোঁ। সিহঁতৰ কেলা পোকৰ ফাটিছে আৰু মোৰ ঘৰত ধন ঘটিছে। মই কাৰোবাক বিচাৰি যাওঁ নে ফুকন? মই যাওঁ নে কাৰোবাক বিচাৰি? আৰু এইটোও কৈছোঁ মই কাৰোবাক মাতোঁ নে মোক বোলে আহ বুলি? যিজনে যদি ফোন কৰি কয় বোলে আপোনাক বোলে গৈ আছোঁ দেই, এই নাহিবি বুলি ক'ম নে? এইটো নীতি নে? বোলে আহা বা আহক। বহি লওক বুজিছা?